প্ৰথমে ফ্ৰী স্কুটি, এতিয়া দিনে 100 টকা। হিমন্ত মামাৰ ওপৰত এতিয়া ভীষণ নাৰাজ অসমৰ ডেকা সন্থা। মামাই কেৱল ছোৱালীৰ কথাহে ভাবে, আমাৰ কথা অকণো নাভাবে। এজনে সেইবাবে খেদি খেদি সুধিয়েই পেলালে, মামা ছোৱালীক 100 টকা দিলে, পিছে আমাৰ কি হ'ব? মামাৰ সান্তনা, ৰ তহঁতকো দিম। ডেকাহঁতৰ মনত এতিয়া এটাই প্ৰশ্ন, হোৱাই শুড গাৰ্লছ হেভ অল দ্য ফান? ঠিকেইটো, স্কুটি দিলেতো দিলেই, লাইচেঞ্চ বনাই দিয়াৰো দায়িত্ব ল'লে। আয়ৈ দেহি, ইমান মৰম কিয় লাগে হয়নে? সেইবাবে ল'ৰাহঁতৰ দুখে কোলাই পাচিয়ে নধৰা হৈছে। ভণ্টি এজনীয়েতো মামাক ক'লেই, ল'ৰাসকলৰ বাবে কিবা এটা কৰক। প্ৰত্যেকগৰাকী ষ্টুডেণ্টক আৰু ল'ৰাসকলৰ কাৰণেও যদি কিবা এটা চিন্তা কৰে, ভাল ব্লগ। সঁচাকে মামা, কিবা এটা কৰক। স্কুটি বাইক বাৰু নাই, অন্তত চাইকেল এখনকে দিয়ক, নে কি কয় ৰাইজ? ইফালে ছোৱালীক স্কুটি দি মামাই কৈয়ে পেলালে, আগতে ল'ৰাই ছোৱালীক উঠাইছিল, এতিয়া ছোৱালীয়ে ল'ৰাক উঠাব। আপুনি ছোৱালীক স্কুটি দিয়ে আমাক নিদিয়ে। তেতিয়া মই হাঁহি হাঁহি কৈছিলোঁ যে ল'ৰাৰ পিঠিততো ছোৱালী বহুত উঠিলে, এতিয়া ছোৱালীৰ পিঠিততো ল'ৰা উঠিব লাগে, হয়নে নহয়? এইবাৰ পঢ়া শুনা গুলি মাৰ, ফূৰ্তি মেইন, বয়ফ্ৰেণ্ডক পিছত বহুৱাই যিমান পাৰ ফিতাহী মাৰ। পিছে সচেতন মহলৰ এতিয়া এটাই চিন্তা, স্কুটি পাইছে ঠিকেই আছে, কিন্তু কম বয়সীয়া নশিকাৰু ৰাইডাৰসকলে হিমন্ত মামাৰ জোচত আধা শিকিয়ে স্কুটি চলাই খালে ডুঙে নোসোমালেগেহে ৰক্ষা। মুঠতে কালৰো কাল বিপৰীত কাল, পঢ়া শুনা কৰাতকৈ স্কুটিৰ বেকত ল'ৰা ঘূৰুৱাই